নাগৰিকত্ব সংশোধনী বিধেয়ক 2016 প্ৰতিবাদত আজি বৰপেটা উকিল সন্থাৰ উদ্যোগত নাগৰিকত্ব সংশোধনী বিধেয়ক 2016 বাতিল কৰাৰ দাবীত 3 ঘণ্টীয়া অৱস্থান ধৰ্মঘট পালন কৰা হয়। উক্ত কাৰ্যসূচীত অসম চৰকাৰ হাই হাই, কেন্দ্ৰীয় চৰকাৰ হাই হাই, নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰক আদি বিভিন্ন ধৰণৰ শ্লোগান দিয়ে। উক্ত কাৰ্যসূচীত উপস্থিত থাকে সদৌ অসম উকিল সন্থাৰ উপ-সভাপতি ডেভিড লেজাৰ, জ্যেষ্ঠ অধিবক্তা আব্দুল কায়েম, বৰপেটা জিলা সভাপতি তলৈক্য দাস আৰু সন্থাৰ ভিন্ন বিষয়ববীয়া এই প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকে। সমিতিৰ ওচৰত সদৌ অসম উকিল সন্থাৰ ফালৰ পৰা মেমৰেণ্ডাম দাখিল কৰিছোঁ আৰু এই বিলখনৰ বিৰুদ্ধে আমাৰ যিটো ৰিজাৰ্ভেশ্যন, যিটো আমাৰ আপত্তি, সেইটো আমি তেওঁলোকক জনাইছোঁ। ইয়াতে তিনিটা কথা আছে। প্ৰথম কথাটো হৈছে যে ভাৰতবৰ্ষ এখন ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ। সংবিধানৰ প্ৰস্তাৱনাতেই ধৰ্ম নিৰপেক্ষ শব্দটো, ছেকুলাৰ শব্দটো সন্নিৱিষ্ট কৰা আছে। গতিকে ধৰ্মৰ ভিত্তিত কোনোবা জাতি বা সম্প্ৰদায়ৰ মানুহক বা ধৰ্মৰ মানুহক যদি নাগৰিকত্ব দিবলৈ বিচৰা হয়, তেতিয়াহ'লে সেইটো সংবিধান বিৰোধী হ'ব। আমি সেইকাৰণে তাৰ বিৰোধী। দ্বিতীয় কথা হৈছে যে অসম চুক্তিত 25 মাৰ্চ 1971 চনৰ পিছত অহা মানুহখিনিক ডিটেক্ট কৰি ডিপৰ্ট কৰাৰ এটা ব্যৱস্থা আছে। এতিয়া এই সংবিধান যিটো সংশোধনী আনিব বিচৰা হৈছে, ইয়াৰ মতে আৰু 1971 চনৰ বহুত বছৰ পিছতো আহি থকা যিখিনি মানুহ, এই মানুহখিনিক নাগৰিকত্ব দিয়াৰ যিটো ব্যৱস্থা কৰিছে, তাৰ ফলত অসম চুক্তিক হচাত কৰা হ'ব। তৃতীয় নম্বৰ কথাটো হৈছে যে সুপ্ৰিম কোৰ্টৰ প্ৰত্যক্ষ তদাৰকীত NRC প্ৰস্তুতকৰণৰ কাম চলি আছে, NRC আপডেটৰ কাম চলি আছে। এতিয়া যদি আকৌ এই ধৰণৰ ব্যৱস্থা চৰকাৰে গ্ৰহণ কৰে, যিটো কৰিবলৈ ওলাইছে, যিটো ইতিমধ্যে লোকসভাত তেওঁলোকে বিল দাখিল কৰি পেলাই পাছ কৰাইছে, ৰাজ্যসভাত সেইদিনাখন সময়ৰ অভাৱত নোৱাৰিলে। এতিয়া যোৱাকালি সংসদীয় পৰিক্ৰমা বিভাগৰ ৰাজ্যিক মন্ত্ৰী গোৱেল ডাঙৰীয়াই কৈছে যে 31 জানুৱাৰীত পুনৰ সংসদৰ অধিৱেশন 12 দিনৰ বাবে বহিব, তাত আমি যিকোনো প্ৰকাৰে বিলখন আমি পাছ কৰিম। গতিকে এইটো এটা সাংঘাতিক এটা ফেচিষ্ট মেণ্টেলিটিৰ পৰিচয়। গতিকে আমি অধিবক্তাসকলে ইয়াৰ দুৰ্ঘোৰ প্ৰতিবাদ জনাইছোঁ আৰু প্ৰয়োজন সাপেক্ষে আমি আদালতৰ মজিয়ালৈ যাম বুলি সিদ্ধান্ত লৈছোঁ। কাৰ্যসূচী লৈছোঁ কাৰণ অসমত যি আইন 2016 ইয়াক প্ৰয়োগ কৰাৰ ব্যৱস্থা লৈছে, চিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্ট, গতিকে সেই আইনখনৰ আমি তীব্ৰ বিৰোধিতা কৰোঁ। কাৰণ আমাৰ অসমৰ জাতি মাটি ভেটি ৰক্ষাৰ কাৰণে ব্যুৰো ৰিপৰ্ট, নৰ্থ ইষ্ট নিউজ। সদায় আছোঁ আৰু ভৱিষ্যতেও থাকিম।